যিকোনো বস্তু এটাৰ ওপৰত যদি আমাৰ অকণমানো জ্ঞান নাথাকে আমি একোৱে নাজানো আৰু সেই বস্তুটোৰ কাৰণে আমি যদি কেতিয়াবা টকা খৰচ কৰিব লগা হয় তেতিয়া টকাখিনি খৰচ কৰাৰ আগতে বস্তুটোৰ বিষয়ে কিছু হ'লেও শিকিলো বা জানিলো শিকি বা জানি লোৱাৰ পিছত বস্তুটো যদি আমাৰ ভাল নালাগে তেতিয়া আমি বস্তুটোৰ ওপৰত সেই টকাখিনি খৰচ নকৰোঁ 1 টকাই হওক বা লাখ টকাই হওক টকাখিনি খৰচ হোৱাৰ পৰা আমাৰ ৰাহি হয় কিন্তু কেতিয়াবা নভবাকৈয়ে হঠাৎ কিছুমান বস্তুৰ কাৰণে এনেকৈ টকা খৰচ কৰিবলগীয়া হয় য'ত নেকি নিজৰ টকা নহ'লেও ঋণ লৈ হ'লেও হাজাৰ হাজাৰ টকা ভৰিব লগা হয় আৰু এনেকুৱা বস্তুবোৰৰ কাৰণে যেতিয়া হাজাৰ হাজাৰ টকা ওলাই যাব টকাখিনি ওলাই যোৱাৰ আগতে বস্তুটো শিকিবও নোৱাৰোঁ জানিবও নোৱাৰোঁ তেনেকুৱা বস্তু এটা হৈছে ভেণ্টিলেটৰ ইয়াক লাইফ ছাপৰ্টিং ডিভাইচ বুলিও কোৱা হয় এই ডিভাইচটো হস্পিটেলবিলাকৰ বেছিভাগ ICU কক্ষত ৰখা হয় যেতিয়া আমাৰ কোনোবা ৰোগী এজনে ICUত থাকিলে ডক্টৰে ভেণ্টিলেটৰ লগোৱা কথাটো কয় তেতিয়া আমি ভেণ্টিলেটৰৰ বিষয়ে একোৱে নজনাকৈ ভেণ্টিলেটৰটো লগাবলৈ দিওঁ আৰু যেতিয়া ভেণ্টিলেটৰৰ নামত আমি হস্পিটেলত হাজাৰ হাজাৰ টকা বিল পে'মেণ্ট কৰোঁ তেতিয়াহে আমাৰ মনত ভেণ্টিলেটৰৰ ওপৰত কিছুমান প্ৰকাশ কৰিব নোৱাৰা প্ৰশ্নৰ সৃষ্টি হয় এই ভেণ্টিলেটৰ নামৰ ডিভাইচটোৰ বিষয়ে আজি মই আপোনালোকক কেইটামান কথা ক'ম আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক মোৰ নাম প্ৰাঞ্জল আৰু আপোনালোকে চাই আছে টেকনিকেল MBS ভেণ্টিলেটৰ শব্দটো আমি ডাঙৰবিলাকে যদিও আগৰ পৰা শুনি আহিছিলোঁ কৰোনা অহাৰ পিছৰ পৰা এই শব্দটো সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ জনা হৈছে আৰু কৰোনাৰ সময়ত এই ভেণ্টিলেটৰটোৰ কাৰণে হয়তো বহুজনে মৃত্যুমুখৰ পৰা ঘূৰিও আহিছে ভেণ্টিলেটৰটো বেছিভাগ হস্পিটেলৰ ICUত ব্যৱহাৰ হয় যদিও আজিকালি কিছুমান এম্বুলেন্স আৰু কিছুমান VVIP মানুহৰ ঘৰতো সংস্থাপন কৰা থাকে এই ডিভাইচটো ডক্টৰে তেতিয়াহে ব্যৱহাৰ কৰে যেতিয়া ৰোগী এজনৰ উশাহ নিশাহ লোৱা অংগটোৱে নিজে কাম কৰিব নোৱাৰা অৱস্থালৈ আহে আৰু আপুনিও জানে মানুহৰ উশাহ নিশাহ লোৱা মেইন অংগটোৱে হৈছে হাওঁফাওঁ ৰোগী এজনৰ হাওঁফাওঁ যেতিয়া বাহিৰৰ পৰা ভিতৰলৈ অক্সিজেন টানিব নোৱাৰে আৰু ভিতৰত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড বাহিৰলৈ নিজে ঠেলিব নোৱাৰে তেতিয়া ৰোগীজনৰ ভিতৰত অক্সিজেনৰ পৰিমাণ কমি কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বাঢ়ি গৈ থাকে আৰু ভিতৰত অক্সিজেনৰ অভাৱ হ'লে ৰোগী এজনৰ প্ৰথমতে হাৰ্টটোৰ লগতে ব্ৰেইনটোও বিকল হ'বলৈ ধৰে হাৰ্ট বিকল হ'লে যিহেতু আমাৰ জীয়াই থকা অসম্ভৱ গতিকে ৰোগী এজনেও নিজে হাওঁফাওঁৰে অক্সিজেন ল'ব নোৱাৰিলে অক্সিজেনৰ অভাৱত ৰোগীজনৰ হাৰ্ট বিকল হৈ মৃত্যুমুখত পৰিব পাৰে এইটো কাৰণতে ৰোগী এজনৰ নিজে উশাহ নিশাহ লোৱা ক্ষমতা কমি গ'লে মৃত্যুৰ পৰা বচাবলৈ ডক্টৰে ভেণ্টিলেটৰ লগাই দিয়ে আৰু ৰোগীজনক ভেণ্টিলেটৰটো লগাই দিলে ভেণ্টিলেটৰটোৱে বাহিৰৰ পৰা হাওঁফাওঁলৈ অক্সিজেন সুমুৱাই দিয়ে আৰু হাওঁফাওঁত থকা কাৰ্বন ডাই অক্সাইড বাহিৰলৈ উলিয়াই আনে ৰোগীজনৰ ভিতৰলৈ অক্সিজেন কিমান পঠিয়াব ভিতৰৰ পৰা কাৰ্বন ডাই অক্সাইড কিমান উলিয়াব এইখিনি ৰোগীজনৰ কণ্ডিশ্যনটো চাই ডক্টৰে ডিচাইড কৰে আৰু সেই মৰ্মে ডক্টৰে ভেণ্টিলেটৰ মেচিনত থকা এডজাষ্ট ছুইচত ছেট কৰি দিয়ে যেতিয়ালৈকে ৰোগীজনে নিজে নিজে উশাহ ল'ব পৰা অৱস্থালৈ নাহে তেতিয়ালৈকে ডক্টৰে ভেণ্টিলেটৰটো গুচাই নিদিয়ে ভেণ্টিলেটৰটো দুটা পদ্ধতিত ৰোগী এজনক লগাব পাৰে এটা ভেণ্টিলেটৰক কোৱা হয় IV আৰু আনটো ভেণ্টিলেটৰক কোৱা হয় NIV IV অৰ্থাৎ ইনভেচিভ ভেণ্টিলেটৰ লগালে ৰোগীজনৰ মুখেৰে ডিঙিৰ মাজেৰে হাওঁফাওঁৰ ৰাস্তালৈ এডাল নলী সুমুৱাই দিয়ে আৰু NIV অৰ্থাৎ নন ইনভেচিভ ভেণ্টিলেটৰ লগালে ৰোগীজনৰ সম্পূৰ্ণ মুখমণ্ডলত মাস্ক ব্যৱহাৰ কৰি ছাইডেৰে বায়ু ওলোৱা সোমোৱা কৰিব নোৱাৰাকৈ মাস্কটো লগাই দিয়ে যাতে নাক আৰু মুখেৰে হাওঁফাওঁলৈ মেচিনৰ পৰা অক্সিজেন আৰু হাওঁফাওঁৰ পৰা কাৰ্বন ডাই অক্সাইড মেচিনলৈ টানিব পাৰে ৰোগী এজনক ভেণ্টিলেটৰ লগোৱাৰ পিছত চিকিৎসা কৰি যেতিয়া উশাহ নিশাহ ল'ব পৰা ক্ষমতা লাহে লাহে বাঢ়ি আহিবলৈ ধৰে তেতিয়া ডক্টৰে ভেণ্টিলেটৰ মেচিনটোৰ চাপো লাহে লাহে কমাই দি থাকে এনেকৈয়ে ৰোগী এজনক ভেণ্টিলেটৰ মেচিনৰ সহায়ত মৃত্যুৰ পৰা ডক্টৰে বচাই আনে গতিকে ভেণ্টিলেটৰ মেচিনৰ কথা কিছু হ'লেও আপোনালোকে জানিব পৰা বুলি মই আশা কৰিলোঁ এনেকুৱা ভিডিঅ'বোৰ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব এইটো ভিডিঅ' কেনেকুৱা পালে কমেণ্ট কৰি জনাব ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আজিলৈ এৰিছোঁ ধন্যবাদ